নমস্কাৰ, ইডু আছামলৈ সকলোকে স্বাগতম। আজিৰ অধ্যায় হ'ল পৰিৱেশ। প্ৰথম কুৱেশ্যনটো, তলত দিয়া কোনবোৰ সঁজুলিৰ সহায়ত ভূমিকম্পৰ প্ৰবলতা জোখা হয়? এনচাৰত দিয়া আছে থাৰ্মোমিটাৰ, পাইৰোমিটাৰ, বেৰোমিটাৰ, ৰিক্টাৰ স্কেল। শুদ্ধ এনচাৰটো হ'ব ৰিক্টাৰ স্কেল। এনচাৰ ঘ। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য? বক্সাইট, ইউৰেনিয়াম, অক্সিজেন, বায়ুত থকা কয়লা। শুদ্ধ এনচাৰটো হ'ব অক্সিজেন, বায়ুত থকা অক্সিজেন ঘ। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি? মিথেন, ইথেন, প্ৰপেন, বিউটেন। শুদ্ধ এনচাৰটো হ'ব মিথেন। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে, অজন এবিধ গেছ, তৰল পদাৰ্থ, গোটা পদাৰ্থ, সুগন্ধি দ্ৰব্য। শুদ্ধ এনচাৰটো হ'ব অজন এবিধ গেছ। 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে, পৃথিৱীৰ কোনখন দেশত ভূমিকম্প হোৱাৰ সম্ভাৱনা সৰ্বাধিক? এনচাৰত আছে কানাডা, ব্ৰাজিল, ইৰাক, জাপান। শুদ্ধ উত্তৰটো হ'ব জাপান ঘ। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে, পানীৰে গঠিত পৃথিৱীৰ অঞ্চলটো কি বুলি জনা যায়? এই এনচাৰটো আমি সকলোৱে জানোৱেই, একেবাৰে ইজি। উত্তৰত দিয়া আছে শিলামণ্ডল, জলমণ্ডল, জীৱমণ্ডল, বায়ুমণ্ডল। শুদ্ধ উত্তৰটো হ'ব জলমণ্ডল। 7 নম্বৰ প্ৰশ্নটোত দিয়া আছে, পৃথিৱীৰ আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন কোনটো? কয়লা, নে পেট্ৰলিয়াম, নে প্ৰাকৃতিক গেছ, নে ইউৰেনিয়াম। শুদ্ধ উত্তৰটো হ'ব কয়লা। উত্তৰ ক। 8 নম্বৰ প্ৰশ্ন দিয়া আছে, কুইক চিলভাৰ কি? এলুমিনিয়াম, পাৰা, ৰূপ, চূণ। আঁতৰ শুদ্ধ উত্তৰটো হ'ব পাৰা। 9 নম্বৰ প্ৰশ্নটো দিয়া আছে, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? গুৱাহাটী, ডিগবৈ, বঙাইগাঁও, নুমলীগড়। শুদ্ধ উত্তৰটো হ'ব ডিগবৈ। 10 নম্বৰ প্ৰশ্নটো দিয়া আছে, খনিজ সম্পদত কোনখন ৰাজ্য চহকী নহয়? মানে খনিজ সম্পদত কোনখন ৰাজ্য চহকী নহয়? উত্তৰত 4টা দিয়া আছে, সেই 4টা এটাহে শুদ্ধ। প্ৰথম উত্তৰটো দিয়া আছে উত্তৰ প্ৰদেশ, দ্বিতীয়টো আছে অসম, তৃতীয়টো উৰিষ্যা আৰু চতুৰ্থটো অন্ধ্ৰপ্ৰদেশ। শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ ক। পৰিস্থিতি তন্ত্ৰৰ নামটো কোনে দিছিল? ট্ৰান্সলে, ওডাম, হেকেল, ডাৰ্নিছ। শুদ্ধ উত্তৰটো হ'ব ওডাম খ। 12 নম্বৰ প্ৰশ্ন, শেষৰ প্ৰশ্নটো 12 নম্বৰৰ, যে প্ৰদূষণৰ ফলত ক'ত অস্বাভাৱিক অৱস্থা দেখা দিয়ে? প্ৰথম উত্তৰটো আছে কেৱল বায়ুত, দ্বিতীয়টো আছে বায়ু আৰু পানী, তৃতীয়টো আছে বায়ু আৰু মাটিত, আৰু চতুৰ্থটো আছে সম্পূৰ্ণ পৰিৱেশত। এতিয়া শুদ্ধ উত্তৰটো হ'ব সম্পূৰ্ণ পৰিৱেশত, মানে ঘৰ এনচাৰটো শুদ্ধ। এতিয়া আমি পৰিৱেশৰ বিষয়ে পঢ়িলোঁ। পৰিৱেশ মানেনো কি সেই বিষয়ে অলপ কওঁ, চাই থাকক। যে জীৱৰ চৌপাশে থকা যিবিলাক কাৰকে জীৱৰ জীৱন নিৰ্বাহত প্ৰভাৱ বিস্তাৰ কৰে, সেই সকলোবোৰ কাৰকৰ সমষ্টিয়ে হ'ল পৰিৱেশ, বা আমাৰ চাৰিওফালে যিটো অৱস্থা, সেই অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়।